নমস্কাৰ। এই মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে দুটাকৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ। চিন্তিত হৈছে স্বাস্থ্য বিভাগ। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। যোৱা 24 ঘণ্টাত আক্ৰান্ত হৈছে 322জনকৈ লোক অসমতে। ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰত বাঢ়িছে কোভিড সংক্ৰমণ আৰু আৰোগ্যৰ হাৰ হৈছে 98.40%। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে 141জনকৈ লোক। যোৱা 24 ঘণ্টাত মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ 2জনকৈ লোক অসমতে। আৰোগ্যৰ হাৰ হৈছে 98.40%। আৰু এই পৰ্যন্ত ৰাজ্যত 2 কোটিতকৈও অধিক লোকে গ্ৰহণ কৰিছে এপালি ভেকচিন। আৰু সমগ্ৰ দেশত কোভিডত নতুনকৈ আক্ৰান্ত হৈছে 16,156জনকৈ লোক। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। পুনৰ ৰাজ্যত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। যোৱা 24 ঘণ্টাতে আক্ৰান্ত হৈছে অসমত 322জনকৈ লোক। ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰত বাঢ়িছে কোভিড সংক্ৰমণ আৰু মহানগৰতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে কেইবাটাও অঞ্চল। কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে 24 ঘণ্টাতে 141জনকৈ লোক। 24 ঘণ্টাত মৃত্যু হৈছে 2জনকৈ লোক অসমত। কোভিড আক্ৰান্তৰ আৰোগ্যৰ হাৰ হৈছে 98.40%। এই পৰ্যন্ত ৰাজ্যত 2 কোটিতকৈও অধিক লোকে গ্ৰহণ কৰিছে ভেকচিন। সমগ্ৰ ভাৰতবৰ্ষত নতুনকৈ কোভিড আক্ৰান্ত হৈছে 24 ঘণ্টাত 16,156জনকৈ লোক। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মহানগৰীত বৃদ্ধি পাইছে পুনৰ কোভিড সংক্ৰমণ। 7 দিনৰ বাবে ঘোষণা কৰা হৈছে মহানগৰীৰ কেইবাটাও অঞ্চলত কণ্টেইনমেণ্ট জ'ন হিচাপে। সপ্তাহৰ বাবে কোনো লোকে সেই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব বুলি স্পষ্টভাৱে প্ৰশাসনে জাৰি কৰিছে নতুন নিয়ম। যিসকলে নীতি নিৰ্দেশনা উলংঘা কৰিব সেইসকলে আইনমতে দণ্ডনীয় কৰা হ'ব বুলি জনাইছে গুৱাহাটী প্ৰশাসনে। এই মুহূৰ্তত জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত উৎসৱক লৈ নতুন নিয়ম। উৎসৱত ভিৰক লৈ কেন্দ্ৰ এলাৰ্ট কৰিলে ৰাজ্যক। উৎসৱবোৰত কৰোনা নিয়মবোৰ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব বুলি, অন্যথা অধিক কঠিন হ'ব ৰাজ্যৰ প্ৰশাসন। গৃহ মন্ত্ৰালয়ৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক কৰোনা প্ৰতিৰোধৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। ইফালে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যিক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু কোভিড নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰিবলৈ সতৰ্ক কৰি দিছে। ইফালে গৃহ মন্ত্ৰালয়ে নিৰ্দেশত কৈছে যে কৰোনাৰ ভাবুকি এতিয়াও অব্যাহত আছে। সেয়ে স্থানীয় প্ৰশাসনে নিশ্চিত কৰিব লাগে যে উৎসৱত ভিৰ নিৰ্দেশনা অনুসৰি হয়। আৰু গৃহ মন্ত্ৰালয়ে ছেপ্টেম্বৰ মাহত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক দিয়া এই একে আদেশ 30 নৱেম্বৰলৈ বৃদ্ধি কৰিছে। ইফালে গৃহ মন্ত্ৰালয়ে অনুভূতি ক্ষেত্ৰৰ ওপৰত বিশেষ যত্ন বিচাৰিছে আৰু ই পৰীক্ষা ট্ৰেকিং আৰু চিকিৎসাৰ দৰে পক্ষবোৰত দৃঢ় ৰূপায়ণৰ বাবেও হৈছে। ইফালে স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ জাৰি কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে যোৱা মাহত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে এখন পত্ৰ লিখিছিল। ইফালে অক্টোবৰৰ পৰা জানুৱাৰীলৈ 11টা উৎসৱ বা অনুষ্ঠানৰ কথা উল্লেখ কৰি কৈছে যে গৃহ মন্ত্ৰালয়ে এনে সময়ত ভিৰ বৃদ্ধি পায়, কোভিড সংক্ৰমণ বিয়পাৰ আশংকা থাকে। সেয়ে স্থানীয় প্ৰশাসনে স্বাস্থ্য মন্ত্ৰালয়ক লিখা এই বিষয়বোৰৰ ওপৰত দৃঢ়তাৰে কাম কৰা উচিত। আৰু পত্ৰখনত কোভিড কণ্টেইনমেণ্ট জ'ন ঘোষণাৰ মাপকাঠিবোৰ উল্লেখ কৰা হৈছে আৰু ই সকলো ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলক টীকাকৰণৰ অগ্ৰাধিকাৰ দিবলৈ কয়। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ তৃতীয় ঢৌৰ আশংকা। এতিয়া ভাৰতত কৰোনা ভাইৰাছৰ তৃতীয় ঢৌৰ সম্ভাৱনা। ইয়াৰ কাৰণ হৈছে কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ। এতিয়া ভাৰতৰ 6খন ৰাজ্যত AY H4H2 পাইছে। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা, জম্মু আৰু কাশ্মীৰ আৰু তেলেংগানা। বিশেষজ্ঞসকলৰ মতে এই নতুন প্ৰকাৰটো এতিয়া অনুসন্ধানৰ অধীনত আছে। তেওঁলোকে কৈছে যে নতুন প্ৰকাৰটো কৰোনাৰ ডেল্টা প্লাছ প্ৰকাৰৰ এটা গোটৰ পৰা আহিছে।